हेलो माइक टेस्ट आज दोस्तों আপোনালোকক আজি ওপৰৰ পৰা আমি ভিডিঅ' দেখাইছো চাওক কিহৰ নগাঁৱত এটা একদম ঐতিহ্যমণ্ডিত মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰৰ আপোনালোকক আজি এক্সপ্লোৰ কৰিম আপোনালোকে ভিডিঅ'টো চাব ধুনীয়াকৈ চাব সুন্দৰকৈ চাব মহাদেৱৰ শৰণত সকলোৰে আশীৰ্বাদ লৈ আমি আজি ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। বাৰ্থডে বয় উপস্থিত আছে ৰেডি আছে নে যাবলৈ? ৰেডি আছোঁ এয়া জুমনি ব্লগ হয়। চ' আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব ধুনীয়াকৈ ব্লগ বনাই লয় আৰু চাই থাকক ভিডিঅ'টো এণ্ডলৈকে। চ' অলপ এনজয় কৰিম। গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ আৰু মৃত্যুঞ্জয় মন্দিৰ পৰা অলপ বেলেগ জেগাতো গৈ আছোঁ আপোনালোকক দেখা পাব বাৰু আৰু চাগে কাতি বিহু ব্লগো তোমাৰ ইয়াতে কাতি বিহু ব্লগ ইয়াৰ পিছতো আহিব যোনটো আমি টেঙা খোৱা ব্লগ দিম ইয়াৰ পিছতো আহিব। এইটো অকল মানে মোৰ বাৰ্থডে আৰু মৃত্যুঞ্জয় মন্দিৰ যোৱা ব্লগ ৰাইট সেইটো ব্লগ। চ' চাই থাকক ভিডিঅ'টো এণ্ডলৈকে এণ্ড যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডছৰ লগত। থেংক ইউ ছ' মাছ। হেল্ল' অসম, আজি এটা পুনৰ তামাম ভিডিঅ'ৰ সৈতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ ইউটিউব চেনেল আই লাভ ফুড এণ্ড ট্ৰেভেল। আজি আপোনালোকক আমি এক্সপ্ল'ৰ কৰিম মৃত্যুঞ্জয় মন্দিৰ উইথ এখন ধুনীয়া ৰেষ্টুৰেণ্টত আমি যাম। ৰিজৰ্ট হয় যোনখনত আমি আমাৰ এই ছাৰৰ বাৰ্থডে উইচ কৰিম। আমাৰ ছাৰ আছে লগত, এইফালে বাইকত আছে। আমি এতিয়া পাইছোঁহি বাইপাছ ৰোডত আমি আছোঁ ধুনীয়াকৈ আপোনালোকে চাব পাৰে। এতিয়া বাইপাছ ৰোডটো চাওক গাড়ী মটৰ গৈ আছে সুন্দৰভাৱে। আমি ইয়াতে অলপ ৰখিছোঁ, আহিলোঁ আমি ৰাইডিঙাৰ পৰা আমি নগাঁও পাই গ'লোহি বৰ্তমান আহি। আমি অলপ পাছতে মৃত্যুঞ্জয় মন্দিৰ আমি সেৱা এভাগ জনাই পুনৰ আমি ষ্টাৰ্ট কৰিম আমাৰ যাত্ৰা। এক্সপ্ল'ৰ কৰিম আজি ধুনীয়া ধুনীয়া বস্তু আমি চাব সুন্দৰভাৱে আপোনালোকে ভিডিঅ'টো। চ' গাইজ আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ সম্পূৰ্ণৰূপে চাই থাকিব। চ' গাইছ আমি এতিয়া বৰ্তমান আহি পালোঁ আমি মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা আমি দুৱাৰটো এই দুৱাৰটোৰ ফালে আমি এতিয়া আগবাঢ়ি যাম। আপোনালোকে এক্সপ্ল'ৰ কৰিম চাওক। এইটো ভিডিঅ' কণ্টিনিউ ৰাখা আহি শুভতে আমি গণেশ বাবাক দেখা পালোঁ। গণেশ বাবা শ্ৰীচৰণত আমি সেৱা জনাইছোঁ কৃষ্ণ। দালালি কৰাকে ওলাই যাব ইয়াত ওলাই যাব।
পালো মৃত্যুঞ্জয় মন্দিৰ এইভাগ মৃত্যুঞ্জয় মন্দিৰ আপোনালোকে চাব পাৰে